সদানন্দ বৰ্মনৰ কবিতা নষ্টালজিয়াবোৰে ইউকেলিপ্টাছ হৈ হৈ তৰা চুব খুজিছে। নষ্টালজিয়াবোৰে ইউকেলিপ্টাছ হৈ আকাশৰ লগত ফেৰ মাৰিছে। কবিতা ফুলাৰ বতৰতো কবিতা নাই। চাহবোৰ ঘূৰিছে পৃথিৱীৰ সতে। সেই চাত বহিয়েই তই দিয়া চোলাটোকে পিন্ধি আঙুলি মূৰত গণিছোঁ। একোবাৰ ৰিঙিয়াই মাতিছোঁ এৰি অহা মোৰ প্ৰতিজন মইক। আহ, চিঞৰি দিলেই যদি প্ৰতিধ্বনিত হৈ আহিলেহেঁতেন মোৰ প্ৰতিজন মই। চোলাটো অৱশ্যে ঢাকি ৰাখিছোঁ দেই, লজ্জা নিবাৰণৰ স্বাৰ্থত। তাতে আকৌ মাঘমহীয়া জাৰ। 10 মাহ 10 দিন ধৰি পৰিশ্ৰম কৰি বোৱা তোৰ এই চোলাটোক কেনেকৈনো কষ্ট দিওঁ। মা, তোলৈ বৰকৈ মনত পৰিছে। সৰস্বতী পূজাত বহু মানুহ গোট খাইছে। ইয়াত সকলোৱেই মোক সুখী বুলিয়েই ভাবে। কিন্তু তয়েইতো কৈছিলি জুইক কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰি। সেয়েহে আজি মই ৰাজহুৱাভাৱে ঘোষণা কৰিব খুজিছোঁ যে মই মানুহজন আচলতেই সুখী নহয়। বিদ্যা শপত। মা, তহঁতে ইমান কথা ক'ৰ পৰা শিক? তোক যে তোৰ নামটো লিখা শিকাইছিলোঁ, ফলিখন আগৰ দৰেই গাৰুৰ তলত লুকুৱাই ৰাখনে? পেঞ্চিল টুকুৰা? আৰু এটা কথা মনত পৰিছে, এতিয়া সেই ক'লা ক'লা কাউৰীবোৰ আহেনে চোৱাপাতনিত? একবিংশ শতিকাৰ শ্ৰেষ্ঠ সম্পদ বগা বগা ভাত বিচাৰি? আইনাখন দেখুৱাই খেদ নেকি আগৰ দৰেই? এইবোৰ কথাতেই তোৰ লগত নিমিলে। কিমান ক'লো যে কাউৰীবোৰৰ মাতটোৱেই তেনেকুৱা। তাতে আকৌ তই ঈশ্বৰ বিশ্বাসী। সিহঁতক মুখ হোৱাটো কিয় বিচাৰ? আমিওতো বধিৰ হ'ব পৰা নাই জীৱশ্ৰেষ্ঠ হৈও। আৰু তোৰ বগা সাজযোৰ, কপালখন, পিতা থাকোঁতেও এইবোৰ কথাতেই লাগিছিলোঁ। তোৰ মৃত্যুৰ পিছত পিতাই কি ৰঙৰ কাপোৰ পিন্ধিব? তই মোক মাৰিবলৈ খেদিছিলি। মই কৈছিলোঁ, মা, গছ নহবি না প্লিজ। প্ৰতিবাদ কৰিব নোৱাৰাটো গছৰ একমাত্ৰ দোষ। বাদ দে সেইবোৰ। আজিকালি তোৰ হাতত ৰুমালখন থাকেনে? নামঘৰৰ পৰা আহিলে যে দৌৰি গৈছিলোঁ, দাদাই যে নাৰিকল কেইটুকুৰা বাছি বাছি খাইছিল, তাৰ পিছত টনা আজোৰা। তোৰ হাতত ৰুমালখন ওলমি থাকে, বুটবোৰে মাটিৰ পৰা আমালৈ চাই ৰয়। ময়ো এতিয়া এখন ৰুমাল লোৱা কৰিছোঁ। তোৰ হাতৰ দৰে উমাল হৈ নাথাকে কিন্তু। গ্ল'বেল ৱাৰ্মিঙৰ যুগ যে, সামান্য উষ্ণতা পালেই দুখবোৰ গলে ৰুমালত। আৱেগৰ গলনাংক 0 ডিগ্ৰী চেলচিয়াছ। তই সেইবোৰ নুবুজিবি। মা, হ'ব দে। মাক পুতেকৰ কথা শুনি থাকিবলৈ কাৰনো কি আহে যায়? পাকঘৰৰ পিৰালিত বহি কথাৰ মহলা মাৰি থাকিবলৈ এতিয়াতো মাকনি পেহী বা সোণজিৰা মাহী নাই। তয়ো দেখোন উঠা হলি ভাড়াঘৰ আৰু শাহু বোৱাৰীৰ ওচৰৰ পৰা। যন্ত্ৰৰ যুগত আমিওতো একোটা যন্ত্ৰয়েই, অবিকল মানুহৰ দৰে। তয়ো, তেওঁ, ময়ো। পুনশ্চ সৰস্বতী পূজা চলি আছে। সকলোৱে সাজি কাচি আহিছে। ছোৱালীবোৰ অবিকল ধুনীয়াজনী হৈ আহিছে। দেৱী সৰস্বতীও শংকিত হৈছে। ল'ৰাবোৰৰ কথা নকওঁ, মোকতো মনত আছেই।